স্বাগতম জনাইছোঁ বন্ধুসকল ডিপেণ্ড গেট আছামৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা যি LMCH মানে লখিমপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ যি গেট 3 আৰু গেট 4 পদৰ বাবে এক্সাম অনুষ্ঠিত হৈ গৈছিল, ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল, তাৰ ৰিজাল্টসমূহ কেতিয়া দিব এখন নতুন নটিচ প্ৰকাশ পাইছে। তো আহকচোন ৰিজাল্টৰ বিষয়ে সেই নটিচখনত কি উল্লেখ আছে আমি ভিডিঅ'টোত চাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব, ধন্যবাদ। তো বন্ধুসকল, এইখনেই হ'ল লখিমপুৰ মেডিকেল কলেজ LMCH ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 যিখিনি পষ্ট আছিল, সেই পষ্টখিনিৰ বাবে ৰিটাৰ্ণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিলে। সেই ৰিটাৰ্ণ প্ৰক্ৰিয়াৰ ৰিজাল্টৰ বাবে এইখন হ'ল নটিচ। আপোনালোকে নটিচখনত চাব পাৰে কেতিয়া দিব। ইয়াত দিয়া আছে ৰিজাল্ট উইল বি এভেইলেবল 13/9/2022, অৰ্থাৎ আজি দিয়া কথা। ইয়াতে আপোনালোকৰ যিটো ৰিজাল্টৰ পিছত হ'ব, যিটো মেৰিট লিষ্টত আপোনালোকৰ নামসমূহ আহিব, ইয়াৰ পিছতে আপোনালোকৰ ভিভা টেষ্ট হ'ব, ভিভা ভক টেষ্ট, স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। সেই ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব আপোনালোকৰ 18/9 তাৰিখৰ পৰা 18 ছেপ্টেম্বৰ 2022 তাৰিখৰ পৰা আপোনালোকৰ সেই টেষ্টটো অনুষ্ঠিত হ'ব। আৰু ইয়াতে এই টেষ্টটো দিবলৈ যাওঁতে আপোনালোকে ৰিটাৰ্ণ দিব যাওঁতে যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো লৈ যাব লাগিব আৰু লগতে 2 কপি পাছপৰ্ট চাইজ ফটো লৈ যাব লাগিব আৰু এটা নিজৰ ID প্ৰুফ লগত লৈ যাব। তো বন্ধুসকল, এতিয়ালৈকে মই এটা ব্ৰাউজাৰত অ'পেন কৰিছোঁ যে লখিমপুৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ ৰিজাল্টটো দিছে নে নাই। ইয়াতে ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব LMCH বুলি। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ লখিমপুৰ মেডিকেলৰ যি অফিচিয়েল ৱেবছাইট আছে ইয়াতে গৈ পাব। আপোনালোকে ইয়াতে ক্লিক কৰিব লখিমপুৰ মেডিকেল কলেজ বুলি, যিটো ফাৰ্ষ্ট ৱেবছাইট ওলাব, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে LMCHৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আপোনালোকক লৈ যাব। ইয়াতে আপোনালোকে চাব যে অফিচিয়েলি এতিয়ালৈকে কোনো ৰিজাল্টৰ বিষয়ে, গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ বিষয়ে এতিয়ালৈকে নটিচ একো অহা নাই, মানে ৰিজাল্টৰ লিংকটো দিয়া নাই। নটিচটো অলৰেডি প্ৰকাশ হৈ গ'ল, আছাম ট্ৰিবিউন কাকতত প্ৰকাশ হৈ গৈছে, কিন্তু এতিয়ালৈকে ৰিজাল্টৰ বাবে কোনো ধৰণৰ লিংক খোল খোৱা নাই। ৰিজাল্ট কেতিয়া দিব, কিমান টাইমত দিব, ইয়াতে চাওক আপোনালোকে। ইয়াতে আহি আছে এডমিট কাৰ্ড ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামিনেশ্যন লিংক 1 লিংক 2। এতিয়া এডমিট কাৰ্ডৰ বাবে লিংকটোহে এতিয়া আহি আছে, বৰ্তমান নতুন ৰিজাল্টৰ লিংকটো দিয়া নাই কেতিয়া দিব আজিৰ তাৰিখৰ সৈতে। গতিকে আপোনালোকক সঠিককৈ কৰিব নাযাব, অফিচিয়েল ৱেবছাইটত যিহেতু অহা নাই, অফিচিয়েল ৱেবছাইটত চাইহে আপোনালোকক সঠিক ৰিজাল্টটো দিব পৰা যাব, কেতিয়া ৰিজাল্ট কিমান টাইমত দিব। কিন্তু আজিয়ে দিব যে সেইটো চিয়'ৰ। তো বন্ধুসকল, যেতিয়া আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব, ৰিজাল্টটো মুকলি কৰিব অফিচিয়েল ৱেবছাইটত, আপোনালোকক বিশেষ ভিডিঅ' বনাই দিয়া হ'ব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ৰিজাল্টৰ লিংকটো দি দিম। আপোনালোকে তাত গৈ নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। তো সকলোকে শুভেচ্ছা থাকিল যে সকলোৰে যাতে ৰিজাল্টসমূহ ভাল হয়। তো বন্ধুসকল, আজিলৈ আহিছোঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।